হেল্ল' এভৰিৱান। আজি ৰাতিপুৱাই পিঠা বনাম বুলি ভাবি এনেকৈ 2 কাপ চাউল ধুই পখালি এঘণ্টামানলৈকে তিয়াই থৈ দিলোঁ। তাৰপিছত এঘণ্টামান পিছত এনেকৈ বাঁহৰ খৰাহীত 20 মিনিটমানলৈকে তৰিয়াই থৈ দিলোঁ। আৰু তাৰপিছত এনেকৈ মিক্সাৰত চাউলখিনি গুড়ি কৰি লৈ ল'লোঁ। আৰু গুড়ি কৰি থাকি এনেকৈ চালিও থাকিলোঁ। আৰু এইটো পিঠাত বনাবৰ বাবে অকণমান ছ'ডা হ'লে ভাল হয়। পিঠাখন ধুনীয়াকৈ ফুলি যায়। কিন্তু মই পিঠা বনাবৰ কাৰণে যোগাৰ পাতি কৰাৰ পিছত মনত পৰিলে যে ঘৰত ছ'ডা নাই। তথাপিতো যিয়ে নহওক সেনেকৈ বনাই দিলোঁ। ইয়াতে এতিয়া অকণমান নিমখ দিম, আৰু নিমখ দি আৰু অকণ পানী দি এনেকৈ চামুচেৰে ধুনীয়াকৈ এনেকৈ মিক্সাৰ কৰি লৈ ল'ম। আৰু ভালদৰে মিক্সাৰ কৰিলে ভাল। আৰু এনেকৈ টাৱাখনত তেল দিলোঁ। বাৰু এইটো পিঠা কিছুমানে তেল নিদিয়াকৈও বনায়, মই বাৰু তেল দি বনালোঁ। এনেকৈ তেল দি পিঠাখন বহাই ঢাকনিখন মাৰি বেছি সময় নালাগে, খুব বেছি 1 মিনিট সেনেকুৱা। এনেকৈ বনাই থাকিলোঁ। আৰু এইটো পিঠা মই সৰু থাকোঁতে মোৰ মামা আইতাই বনোৱা দেখা পাইছিলোঁ। এই পিঠাটো আইতাই ধুনীয়াকৈ বনায়, আৰু পিঠাবিলাক তেল নিদিয়ে, তথাপিও ধুনীয়া হয়। যিয়ে নহওক জনাই নজনাই এনেকৈ বনাই থাকোঁ, আৰু খায়ো সোৱাদ লাগে। মাজে সময়ে এনেকৈ খাই থাকিব পাৰি আৰু এইবিলাক পিঠা বনাই। আৰু এই পিঠা বনাই থাকোঁতে এইপিনে আমাৰ ঘৰৰ খিৰিকীৰ মুখত এনেকৈ মেকুৰী, আজি নহয় সদায় এনেকৈ থাকে, 2-3টা মেকুৰী। তো সদায় বিস্কিট দিব লাগে আহিলে, আৰু নিদিয়ালৈকে নাযায়ও। আৰু এনেকৈ মোৰ পিঠা হৈ গ'ল। এতিয়া পিঠাৰ লগত অকণমান মৌ লৈ কিনে খাই লওঁ। আপোনালোকেও বনাই চাবচোন।